নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাকৰণলৈ মই বিপাঞ্চি আপোনাক স্বাগতম জনাইছোঁ। আজি মানে আমি আপোনালোকেতো জানেই যে মই আমাৰ দেউতাৰ চাকৰি কৰা জেগা গোলাঘাটৰ সৰুপথাৰত আমি আছিলোঁ। এতিয়া বৰ্তমান আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, গতিকে চব ওলাইছোঁ আৰু এতিয়া যাম। মাহঁত চব ওলাইছে আৰু মই যাওঁতে ভিডিঅ' কৰি যাম, আপোনালোকক জেগাবোৰ দেখাই যাম। আৰু মানে আমি এঠাইত ৰ'মগৈ এতিয়া, মানে এজন মানুহক আমি পিক আপ কৰি ল'ম, তেওঁ যাব আমাৰ লগত, দেখাই যাম। এতিয়া আমি যাম আৰু বা আৰু মা আহিব, তাৰপিছত আমি যাম ঘৰলৈ বুলি আপোনালোকক ৰাস্তাত দেখাই যাম দেই। আমি এতিয়া যাবলৈ মানে ওলালোঁ, গাড়ীত বহিছোঁ আৰু এতিয়া বৰ্তমান আমি মানে জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। কিন্তু মানে গাড়ীখনৰ পাম্পটো চাই লোৱাটো তাৰমানে ভাল আৰু নহয় জানো, কাৰণ ইমান দূৰ জাৰ্ণি কৰিম, সেইটো কাৰণে যদি কিবা এটা ৰাস্তাত হৈ যায় সেইটো কাৰণে মানে কৰি লৈছোঁ। আৰু এতিয়া আমি যাম। আমাৰ মানে আপোনালোকে চাবলৈ বিচাৰিছে মোৰ লগত কোন কোন গৈ আছে চাগে, নিশ্চয় আপোনালোকক দেখাইছোঁ। এয়া মোৰ মা হয় আৰু এয়া মোৰ বা হয় আৰু এয়া আগফালে দেউতা আধাটো ওলাল নি? বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব আপোনালোকক। দেউতা আপুনি হাই কৈ দিয়ক। আপোনালোকক এবাৰ লাষ্টবাৰলৈ মই গোটেই মানে সৰুপথাৰৰ যিখন টাউন নাই সেইখন অকণমান এনেই দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব দেই। ইমান ডাঙৰ নহয় আচলতে টাউনখন, বাকী আমাৰ নাজিৰাৰ নিচিনাকৈ, নাজিৰাখনটো ডাঙৰেই বাৰু নহয় জানো, ইমানো ডাঙৰ নহয়, সৰু হয়, কিন্তু ভাল লাগে, থাকি ভালেই লাগে, কিন্তু বেয়া নালাগে। মই আপোনালোকৰ ট্ৰেইনৰ যিটো অভাৰব্ৰিজ আছিলে নাই, আমি য'ত গৈছিলোঁ নাই, ইয়াতে ৰ'বলৈ কৈছে দেউতাই কিবা এইবোৰ দোকান আছে, আগত এখন বজাৰ বহে। আৰু অকণমান গ'লে আমি পাই যাম ইয়াৰ সৰুপথাৰ যিটো ট্ৰেইন ষ্টেচন, সেইটো পাম। অকণমান যাব লাগিব। বিভিন্ন দোকানসমূহ আছে আৰু এডোখৰেই টাউন হয় আৰু মেইন বুলি যিখিনি কওঁ নাই, সৰুপথাৰৰ টাউন বুলি ক'লে এডোখৰকে বুজা যায়। মানে ইফালেও আছে ফল মূলৰ দোকান, এইফালে আপোনালোকে দেখিব এতিয়া অভাৰব্ৰিজ। এইফালেদি গ'লে মানে অভাৰব্ৰিজখনেদি পাৰ হৈ গ'লে আমি ইটো পাৰ পামগৈ, যিটো সৰুপথাৰ টাউনৰ ইটো পাৰ হয়, যাতো বহুত দোকান আছে। আমি আচলতে সেইফালে যাম এতিয়া, আপোনালোকক আকৌ মানে আগত আকৌ অকণমান দেৰিকৈ মই দেখাই আছোঁ, ঠিক আছে? মই কৈছিলোঁ নাই, সেই অভাৰব্ৰিজখন পাৰ হ'লে ইটো পাৰ পাব পাৰি, এইটো চব ষ্টেচনটো। মানুহৰ সংখ্যাটো খুব কম আৰু এইফালে ষ্টেচনটো আপোনালোকে নিশ্চয় দেখিছে, অলপ জুম কৰি দিছোঁ। এইটো বহুত দোকান পোহাৰবিলাক আছে, সেইফালে অভাৰব্ৰিজটো আছে। মানুহজনক ল'ম বুলি কৈছিলে, মানুহজনক আচলতে ল'লোঁ, তেওঁৰ লগত কুকুৰা দুটাও লৈ আহিছে। এতিয়া ক'ত হ'ব সেইটো কাৰণে অকণমান ভাবি আছে আৰু, তথাপিতো হেৰি হ'বগৈ, এডজাষ্ট কৰিমগৈ আৰু লাষ্টত গৈ। আমি গৈ থাকোঁ এতিয়া, মাজে মাজে ভাল লগা যিবিলাক দৃশ্য আপোনালোকক নিশ্চয় দেখাই যাম। পুখুৰীতে এটা বৰ ধুনীয়া নামঘৰ এটা আছে, নামঘৰটো মানে বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। সম্পূৰ্ণ হ'লে কিমান যে ধুনীয়া লাগিব, মই আপোনালোকক দেখাম এতিয়া। আপোনালোকে আহিব পাৰে নামঘৰটোলৈ, বৰ ধুনীয়া লাগিছে নামঘৰটো। আমি এতিয়া বৰপথাৰ টাউন পালোহি বৰ্তমান। আৰু বৰপথাৰ টাউনত এটা খুব ধুনীয়া মানে হনুমান মন্দিৰ মানে ধুনীয়াকৈ লাগি আছে, আপোনালোকক মই দেখাম। আৰু ইয়াতে দেউতাই মানে কিনিব মানে সেইকাৰণে ৰৈছোঁ। চাওঁ কিমান ধুনীয়া হনুমান মন্দিৰ, ইয়াত মাৰোৱাৰী লোকসকল আহে, ইয়াতে মানে
বৰ ধুনীয়া নহয় জানো এখন ধনচিৰি দলং হয় ইফালে চাও এইখন মানে হেৰি হয় এইখনেই মানে গোলাঘাটৰ মানে সীমা ইফালৰ পৰা কাৰ্বি আংলং আৰু আমি গৈ আছো এতিয়া আজি মানে আমি গৰম পানীও চাই যাম আপোনালোকক দেখাম পুৰা এতিয়া নাম্বৰ হাবিখন আৰম্ভ আৰু মানে কিমান আন্ধাৰ আন্ধাৰ লাগিছে নহয় জানো একদম দিনতো মানে পুৰা জংঘল জংঘল বাঘ ভালুক হাতী চব আছে ন আপোনালোকে আহিব পাৰে গৰম পানীলৈ গৰম পানী কি আছিলে কাৰ্বি আংলঙতে পৰিছে জিলাত পৰিছে মই আৰু আগলৈ দেখাই যাওঁ আপোনালোকক নাম্বৰ হাবিত গৈ মানে আমি গৈ আছোঁ আৰু এখন নাম্বৰ হাবি হয় কিমান আন্ধাৰ আন্ধাৰ লাগিছে গৈ আছোঁ পুৰা গাড়ী আহিছে চাৰ্জিঙত পুৰা মোবাইলটো উঠি গৈছে আগলৈ আৰু দেখাই যাওঁ আপোনালোকক আমি বৰ্তমান এতিয়া গৰম পানী পালোহি খালি লকডাউনৰ কাৰণে বন্ধ হৈ আছে আমি মানে এতিয়া এনেই ওপৰকে চাম আৰু আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া কি কৰিম মানে কি হয় গৰম পানী মানে কি হয় জানে নাই নাম্বৰ হাবিখনৰ একেবাৰে সু মাজতে আছে গতিকে আমি এতিয়া নাম্বৰ হাবিখন যিমানটো পাৰ হৈ আহিলোঁ আকৌ সিমানখিনি পাৰ হৈ গ'লেহে মানে আমি যেতিয়া পাম গৰম মানে নাম্বৰ হাবিখন শেষ হ'ব গৰম পানীখন যিহেতু নাম্বৰ হাবি একেবাৰে মাজত আছে গতিকে সেইটো কাৰণে বহুত ভাল লাগিছে খালি কি হয় দুখো লাগিছে এতিয়া মানে বন্ধ হৈ আছে লকডাউনৰ কাৰণে মানে বন্ধ ফটো চটো মাৰিম আৰু ইয়াতে এতিয়া লকডাউনৰ পৰা বোলে বন্ধ হৈ আছে ডাঙৰ তলা এটা লাগি আছে চাওক আপোনালোকক তেনেকৈ দেখাম মই মানে এখন দেখিছে নহয় আমি এইটোৱে মেইন লকডাউনৰ কাৰণে বন্ধ কৰি থৈছে নহ'লেতো যাবই পাৰিলোহেঁতেন আহি পিনি দেখিছোঁ সি তলা লাগি আছে মনটো বেয়াও লাগিছে কিনো কৰিম আৰু উপায়টো নাই এতিয়া পিছে গেটখন অকণমানি কিন্তু নাই সেইবোৰ কৰিব নোৱাৰি এফালে মা আৰু বাই পুৰা ফটো মৰাত বিজি হৈ আছে ময়ো অকণমান ফটো মাৰি লওঁ এতিয়া আপোনালোক চাগে আহিছে ন আগতে আহিছোঁ বাৰু মই ইয়ালৈ ইয়াৰ পানীখিনি যে ইমান ধুনীয়াকৈ উতলি থাকে মানে সেইটোতো প্ৰাকৃতিকভাৱে উতলি থাকে আচলতে একো মানে বৈদ্যুতিকভাৱে এইটো একো হেৰি কাৰেণ্ট চাৰেণ্ট দি হেৰি নহয় আচলতে নিজে নিজে উতলি থাকে সেইটো কাৰণে এইডোখৰ গৰম পানী বুলি কোৱা হয় আৰু বহুত ভাল লাগে ইয়াত তাৰমানে খুব ধুনীয়া পৰিৱেশ আছে আজি ভাগ্য বেয়া মই কৈছোঁ তাকে ভিউৱাৰ্ছসকলক এতিয়া বৰ্তমান নাম্বৰ শেষ হ'ল ৰাস্তাটো সঁচাকৈ দেই বহুত জাৰ্কিং খাব লগাত পৰিলে মানে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে মানে কিন্তু তথাপিও মানে ইমান মানে ভাল কৰিব লাগিছিলে আচলতে ইমান ভাল নহয় বহুত জাৰ্কিং খালোঁ এতিয়া বৰ্তমান নাম্বৰ হাবি পূৰা পাৰ হৈ আহিলোঁ এতিয়া আমি গৈ থাকিম আৰু ভাল যেতিয়া মানে পাই গৈ থাকিম আপোনালোকক দেখাই গৈ থাকিম এই ঠাইডোখৰ বৰ ধুনীয়া লাগিলে দৰাচলতে এই ঠাইডোখৰ থোৰামুখ বুলি কৈছোঁ আৰু মই ভালকৈ নাজানো আচলতে কি হয় এইটো কয় কিন্তু বহুত ভাল লাগিছে চব ইমান ধুনীয়া একদম চাহ বাগিচা সেউজীয়া ভাল লাগিছে ন বহুত জাৰ্কিং খালি হেৰি নহয় সেউজীয়া চাহপাতবোৰ ভাল লাগে বহুত দেখিবলৈ আৰু হেৰিকৈ থাকে এতিয়া আমি বৰ্তমান মেৰাপানী ৰাস্তাত গৈ আছোঁ
মোৰ বৰ মন গ'ল মানে ব্লগটো কৰিবলৈ এতিয়া কিয়নো ইমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে চাৰিওফালে বৰ ধুনীয়া লাগিছে নামঘৰটো মাজতে আছিলে তাত আপোনালোকক আগলৈ মই দেখাই দেখাই গৈ থাকিম এনেদৰে বৰফুলাটা পালে পাব ফৰকাটিং জংচন সেইটো আছিলে আমি পাৰ হৈ গৈছোঁ ফৰকাটিং জংচন লৰি গৈছে দেই ধান ওলালে ইয়াত সোনকালে ওলালে ন এই মানে বৰ জাৰ্কিং দেই এইফালে মানে আগতীয়াকৈ ধান ওলাইছে অলপ আপোনালোকে দেখিছেনে বাৰু এতিয়া বৰ্তমান আঠখেলীয়া নামঘৰ হৈ বৰফুলা টাউন পালোহি আমি এতিয়া গৈ থাকিম আৰু বৰফুলা টাউনখন আপোনালোকক অলপ দেখাইছোঁ ৰ'ব এয়া এইফালে বজাৰ বহে ইয়াত বৰফুলা চাহপাত আকৌ পাই গ'লোঁ আমি বৰ্তমান এতিয়া তিতাবৰ পালোহি এই তিতাবৰতে আমি অলপ খাম বুলি ভাবিছোঁ আৰু এতিয়া মানে বস্তুবোৰ অনা হৈছে গেবি এইটো খাই ল'ম তাৰপিছত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম এইফালে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন আছে আগলৈ আৰু এতিয়া এইফালে ইয়াতে এগ্ৰিকালচাৰ মানে ইয়াতে কিবা কিবি মানে প্ৰেক্টিকেল চেক্টিকেলবিলাক তাহাঁতৰ মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিবিলাক হেৰি কৰা হয় নাই কাৰ্যবিলাক ইয়াতে কৰা হয় আৰু খেতি 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 মই দেখাই দিছোঁ ৰ'ব ডাঙৰ এইটো চাওক বহুত ডাঙৰ ভাল লাগিছে ন এইডোখৰ অকণমান আগলৈ গ'লে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন পামগৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নাজানো আৰু দেই আপোনালোকে ভাল লাগিলে লাইক কৰিব আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱাও ইমান ধুনীয়া লাগিছে ভাল লাগিছে ন ওপৰফালে কবিতা ধৰক এইখন অঁ হ'ব কোমোৰা ইয়াৰ পৰাই লৈ লওঁ কোমোৰা আছে ইয়াতে মানে আমি এতিয়া কোমোৰা ল'ম আমি প্ৰায় বিচাৰি বিচাৰি আহিছোঁ কোমোৰা পাইছোঁগৈ লাষ্টত আমি তিতাবৰ টাউন পালোহি আৰু তিতাবৰ টাউন আপোনালোকক অলপ দেখাইছোঁ এই সৈতে অলপ ৰৈছোঁ মানে কিবা এটা বস্তু ল'ব লগা আছে দেউতাহঁতৰ এতিয়া খাই মেলিহে ভাল লাগিছে আৰু মানে পূৰা চাৰ্জ হোৱা নিচিনা লাগিছে নাই বহুত দূৰ হয় নাই প্ৰায় 4 ঘণ্টামান লাগে নমা এতিয়া ভাল লাগিছে বহুত 1 ঘণ্টা লাগিব হয় ঘণ্টা আছে আপোনালোক আগলৈ দেখাই যাম আৰু আপোনালোকে চাই যাব দেই গিবন অভয়াৰণ্য ইয়াত এটা কি বস্তু আছিলে কিহৰ কাৰণে বেছি বিখ্যাত আছিলে ইয়াত অঁ গিবন নামৰ এটা মানে বান্দৰৰ নিচিনা এবিধ প্ৰাণী বান্দৰে মানে চাইন দিয়ে বৰ দিগদাৰ এতিয়া আমি বৰ্তমান আমগুৰি টাউন পালোহি আৰু অলপ দূৰ আছে আৰু গৈ আছোঁ এতিয়া আমি আৰু ঘৰলৈ পাওঁ আৰু মানে পামেই আৰু এতিয়া অকণমান দেৰি আছে আৰু তাৰপিছত আমাক মানে ঘৰৰ ৰাস্তাটোৱে সোমাবলৈ এইডোখৰি গৰম আপোনালোকক দেখাই দিছোঁ
ৰাস্তাৰ কাম চলি আছে আৰু ল'বলৈ এতিয়া সোমামগৈ আমাৰ যিটো মানে এটা গলি আছে সেইফালে সোমাব লাগিব আমাৰ ঘৰলৈ শিল দিয়া ৰাস্তা বেলেগ হৈ থাকিলে বনাই আছে আপোনাৰ ৰাস্তা হৈ যাব ঘৰ পাম বিয়াৰ এতিয়া হেৰি কট্ৰেটৰ নি খুব জাৰ্কিং খাই মানে আমাৰ সেইটো শিলগুটি দিয়া ৰাস্তাই হয় বৰ্তমান অলপ মানুহবোৰে চাইছে গাড়ী আছে বুলি ভিতৰটো চাবি ক'ত আছে লকাৰৰ ভিতৰটো সেই গম পায় কিতাপটো উঠালে গম পাব কৈ দিবি ৰ'ব পাইছো মই কৈ দিব ক'ত থৈছে অলপ গাঁত নিচিনা এটা আছে সেইটো কাৰণে অকণমান সাৱধানে যাব লাগে আৰু তাতে ৰাস্তাবোৰ মানে বৰষুণ চৰষুণ দিলে বহুত বেয়া হৈ যায় গাঁৱৰ মানে কেঁচা নাই ৰাস্তাটো তেতিয়া অলপ দিগদাৰ হয় ঘৰৰ কাম চলি আছে এইফালে তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহ হয় মানুহৰ ঘৰত এইটো আমাৰ আইতা আৰু বৰ্তিৰ মৰিশালি হয় আপোন লগা গাঁওখনত পাই গ'লোহি ঘৰলৈ যাওঁ ঘৰলৈ গৈ মানে পপিক লগ পাম দেখিছে না পপিক লগ পাম এতিয়া আপোনালোকৰ দেখা পাওঁ দেই চিনি পাই গ'লা পপি মানে আমাৰ ঘৰত যিটো কুকুৰ আছিলে মই আজি আপোনালোকক দেখাম আৰু এটা দুটাকে বস্তু নমাব লাগিব মোক নামিম লাষ্টত গৈ মেলি খুৰাহঁত ৰৈ আছে বস্তু ঢেৰ নাই নামিবলৈ অসুবিধা হৈছে অলপ পপি এক্সাইটেডটো দেখাম খুশি ৰৈ আছে পপি এইটো মোৰ পপিটো মোৰ চুকুলটো মোৰ মুনু আহিলো আকৌ চুকু নকৰে নহয় খুশি এইজনী মোৰ ছাগলীজনী নতুলজনী এজনী টুকুলটো